নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত ঐতিহাসিক বৰতলা গাঁৱৰ শতবৰ্ষ অতিক্ৰম কৰা সভা মহোৎসৱ এইবেলি অনুষ্টুপীয়াকৈ সম্পন্ন হৈ যায়। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গাঁৱৰ শতিকা পুৰণি সভা মহোৎসৱ আজি কেৱল ধৰ্মীয় পৰম্পৰাৰে মহাপ্ৰভু জগন্নাথ মন্দিৰত বিষ্ণু হোমযজ্ঞ অনুষ্ঠিত কৰি সভাখন সম্পূৰ্ণ কৰা হয়। বৰতলা গাঁৱৰ শাসন ব্যৱস্থাৰ সৰ্বোচ্চ সংস্থা বৰতলা গাঁও উন্নয়ন সমিতিয়ে গাঁওবাসীৰ সহযোগত প্ৰতি বছৰে ৭ আৰু ৮ মাঘত মহাপ্ৰভু জগন্নাথ মন্দিৰত অনুষ্ঠিত কৰি আহিছে সভা মহোৎসৱ। অইনবেলিৰ দৰে আজিও পুৱাৰে পৰা গাঁৱৰ জীয়ৰী বোৱাৰী পুৰুষসকলে জগন্নাথ মন্দিৰলৈ আহি ধূপ দীপ নৈবেদ্য আগবঢ়োৱা দেখা যায়। ভকত আৰু আয়তীসকলৰ দ্বাৰা হৰিৰ গুণানুকীৰ্তনেৰে ভক্তিৰসেৰে জীপাল হৈ পৰে জগন্নাথ মন্দিৰ প্ৰাংগণ। উল্লেখযোগ্য যে কোভিড পৰিস্থিতিৰ বাবে বৰতলা গাঁৱৰ ঐতিহাসিক সভা মহোৎসৱৰ ঢুলীয়া যাত্ৰা দল নাগাৰা নামকে আদি কৰি সকলোবোৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হয়। সভা মহোৎসৱত সকলোৰে মংগল হয়। দেশৰ মংগলৰ সকলোৰে হিতাৰ্থে আমাৰ এইবাৰ এই বিষ্ণু যজ্ঞটো পালন কৰা হয়। গতিকে ইয়াত সকলোৰে আশীৰ্বাদ সকলোকে ঈশ্বৰে যাতে সকলোকে মংগল কৰে আৰু আমি COVID-19ৰ পৰা যদি সকলোৱে পৰিত্ৰাণ হ'ব পাৰোঁ তাৰে মংগল কামনা কৰি মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নিউজ ষ্টাৰ 7।